আহ, এটা কথা মনলৈ আহিছে। এতিয়া মোৰ বয়স প্ৰায় 32 বছৰ। এই 32 বছৰত আমি অসমখনক বিভিন্ন ধৰণে দেখিলোঁ। যেতিয়াৰ পৰা আমি বুজিব পৰা হৈছোঁ, জানিব পৰা হৈছোঁ, প্ৰায় 10 বছৰমান বয়সৰ পৰা মই যিটো ঠাইত বাস কৰোঁ সেই জেগাটো প্ৰায় 5 বছৰৰ ভিতৰত সলনি হৈ গ'ল। বৰ্তমান আৰু সলনি হ'বলৈ গৈ আছে, আৰু ডেভেলপমেণ্ট হৈ আছে। তো মই বিচাৰোঁ যে অসমখন এবাৰ ভালদৰে এবাৰ চুক কোণ গোটেইখিনি এবাৰ চাই আহিব বিৰাট মন, আৰু এটা ভাল কেমেৰা লৈ তাক ফটো বা ভিডিঅ' কৰি ৰাখিবৰ মন। কিয় জানেনে? অনাগত 5 বছৰ বা 10 বছৰত এই যিখন সোণৰ অসম, আমাৰ সোণৰ অসম বুলি কওঁ ন, এই সোণৰ অসম আৰু সোণৰ হৈ নাথাকে। অসমৰ যি সোণ আছে, সোণ সকলো নোহোৱা হৈ যাব। লাহে লাহে গড় নোহোৱা হ'ব, লাহে লাহে হাতী নোহোৱা হ'ব, গছ গছনি নোহোৱা হৈ গৈয়ে আছে। বিলুপ্তপ্ৰায় অৱস্থাত কিছুমান গছ গছনি, কিছুমান জীৱ জন্তু হৈ আছে। কাজিৰঙাৰ যিটো অৱস্থা হ'ব গৈ আছে, কাজিৰঙাৰ ওচৰৰ মানুহখিনিয়ে বা কাজিৰঙাত বসবাস কৰা মানুহখিনিয়ে যি কাজিৰঙাত হ'ব লগা সমস্যাসমূহৰ কাৰণে সমৰ্থন কৰি আছে বুলি ক'ব পাৰি। একচুৱেলি চালি জাৰি নোযোৱাকৈ সমৰ্থন কৰি আছে। তো আজি দীপৰ বিল নোহোৱা হৈ গৈ আছে লাহে লাহে, কাইলৈ চান্দুবি বিল নোহোৱা হ'ব। ৱাটাৰ বডিজবিলাক, ব্ৰহ্মপুত্ৰ হয়তো কাইলৈ নোহোৱা হ'ব। তো অসমখন এবাৰ ভালদৰে চাব মন আছে। অসমখন সোণৰ অসম হৈ নাথাকে। অনাগত 5 বছৰ বা 10 বছৰত আপোনালোকে চাব। আজি মই এই ভিডিঅ'টো কৰিছোঁ, মই ইউটিউবত দিম। 10 বছৰ পিছত হয়তো এই ভিডিঅ'টো আপোনালোকে চালে গম পাব হয় কিমানখিনি চেঞ্জ হৈছে। তো এবাৰ চাব মন গৈ আছে। অসমখন এবাৰ ভালদৰে চাব, আৰু সোণৰ অসম। এই জুবিন গাৰ্গৰ গানটোত কোৱাৰ দৰে, তো সোণেৰে সজোৱা পজা জহি খহি যায়। একচুৱেলি জহি খহি নাযায়, জহি খহি জহি আৰু খহাই নিয়া হৈছে বুলি ক'ব পাৰি। তো তেনেকুৱা। তো বেয়া লাগি আছে কিছুমান বস্তু। সৰুৰে পৰা কিছুমান বস্তু দেখি আহিছিলোঁ। মোৰ ঠাইখিনি গড়ল বুলি কয়, ঠাইখিনিৰ যিটো আমাৰ চকটো আছিলে, ৰাস্তাটোৰ দুই চাইডে যিমানখিনি গছ গছনি, ন' ডাউট এতিয়া ডেভেলপমেণ্ট হৈছে, এয়াৰপৰ্টখন আহিছে, ৰাস্তা ঘাট ধুনীয়া হৈছে, ৰাস্তা ঘাট কংক্ৰিটো ধুনীয়া হৈছে, কিন্তু তাত চৰাই চিৰিকটি বৰ্তমান নাই। মোৰ চোতালৰ আগতে বিভিন্ন ধৰণৰ চৰাই পৰিছিলে, কপৌৰ পৰা, ঘনচিৰিকাৰ পৰা, শালিকাৰ পৰা। তো এতিয়া নাই, গছ গছনি কাটি শেষ, থাকিবৰে জেগা নাই তেখেতৰ। এইবিলাক গৰম, চকটোও নোহোৱা হৈ গ'ল। ইমান ডাঙৰ ডাঙৰ একোজোপা গছ, 50-60 বছৰৰ পুৰণি গছ নোহোৱা হৈ গ'ল। তো তেনেকৈ সকলো জেগা এতিয়া ছয়গাঁও ফালে যিটো গোৱালপাৰালৈকে ৰাস্তা গৈছে, তাতেও জংঘলবিলাক কাটি ৰাস্তা বনাইছে। উন্নয়ন লাগিব, উন্নয়নৰ কাৰণে গছ গছনি কটাৰ সলনি যদি বিকল্প ব্যৱস্থা এটা লয় তেতিয়াহ'লে ভাল আছিল। চাব লাগিব অসমখন এবাৰ, কাৰণ আমি ভৱিষ্যতে কংক্ৰিটৰ পৃথিৱী এখনত বসবাস কৰিব লাগিব, য'ত আমি পৰাধীনভাৱে বসবাস কৰিব লাগিব। কথাটো কৈ থৈ দিলোঁ, পৰাধীন। আমি কিন্তু স্বাধীন নহয়, পৰাধীন হিচাপে বসবাস কৰিব লাগিব। আৰু পৰাধীন আমি কাৰ তলত হ'ম জানেনে? এই যিবিলাক পুঁজিপতি আছে, উদ্যোগপতি, ডাঙৰ ডাঙৰ উদ্যোগপতি আছে, তেখেতসকলে টকাৰ বিনিময়ত আমাৰ পৰা কাম কৰাব। আৰু আমাৰতো একো নাথাকিব, নিজস্ব বুলিবলৈ একো নাই। আজি নিজৰ মাটিখিনিও হয়তো নিজস্ব হৈ নাথাকিব এটা সময়ত গৈ। নিজে থকা ঠাইখিনি, যিটো পিতৃপুৰুষৰ মাটি আছিলে, সেইবিলাকত আমি এতিয়া বসবাস কৰিছোঁ, সেইবিলাকো হয়তো নিজস্ব হৈ নাথাকিব। দাবী ধমকিৰে আমাৰ পৰা কাঢ়ি লৈ যাব। পইচা দিব, খন্তেক সুখ আমি নিশ্চয় পাম। খন্তেকীয়া সুখৰ কাৰণে আমি ভৱিষ্যতৰ প্ৰজন্মক যে আমি এটা বিপদৰ গৰাহলৈ পঠাই আছোঁ, সেইটো কিন্তু নুই কৰিব নোৱাৰি। কথা ভাবিব লাগিব। ধন্যবাদ।